পিলপিলা ডাঙৰ মানুহৰ ল'ৰা তাৰ খাব পিন্ধিবৰ অভাৱ নাই সি সকলোতে পাৰ্গত কিন্তু তাৰ পঢ়া পাতিত অলপো মন কাণ নাই আহকচোন তাৰ কাহিনীটো চাওঁ ঘৰটো আগৰ যদি প্লাষ্টাৰ কৰি থাকিলে কেনে দেখা হৈ আছে এইবাৰ পইচা পাতি প্লাষ্টাৰ কৰিব লাগিব পইচা পাতিও নহয় আছি চলি পঢ়াই শুনে চাওঁ কেইটা বাজি চাওঁ চাওঁ 9টা বাজিল দেখোন স্কুল যাব না নাযায় আজি এই পিলপিলিয়া পিলপিলিয়া এই কলা শুনা নাপাত হয় এনিটাইম হেডফোনকেইটা লৈ গান শুনি থাকিবি চৰে কাট ভাত পেলাই কোনটা ভাতে দি ঘরে মাছ পুরা খাই দিলি যোৱা এই 9টা বাজি তই স্কুল যাবি না নাযা বুঝি বেতু বেশি ওরে যোৱা পেট বিকিছি তই অলপ আগতে দেখোন মোবাইল ৰাগি নি আমি চাইছিলি চেনি আৰু পানী খাই পেলাই তই স্কুল যাবি যা যা তোৰে মই জানো তোৰ বাহানা তোৰ সদায় 9টা বজাত তোৰ পেটৰ দি উঠে আৰু এই শুন তই বোলে আবনে মৰা বুলি দুইবাৰ স্কুল বন্ধ লৈছে বুঝি মাছ না রে আৰু মই মৰা বুলি তো ছুটি লৈছে এনা বুঝি এতিয়া মানি না মান নাখাওঁতে যা মোৰ খং উঠি দিয়া কিন্তু যা ননসেন্স শালা এটা সপ্তাহত দ্বিতীয় টিউশন দিছে তাতে পঢ়া শুনাত মন নাই চলটো এক পঢ়াই শুনে যিমান টকা খৰচ কৰিলো এখন এৰোপ্লেনে ল'ব পাৰিলো হয় সৌচিত যাবাক গেলি মূৰ্খ সোপা বহুত জ্বালা দিছি স্কুল ডাইরেক্ট পিয়া দে এক কুমারি না মই বিছি কে মারি গেলাম ভাড়ার লগত একবার মালটাকে ফোন করি কিসের কথা রিং করছি হ্যালো ও জান কি করছিস তোমার কথা কথা কম 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 বুলি ভাবি কবাই পারা নাই রবা আমার দেউতা মরা 7 দিন হল নহয় খুঁজ দিবি অলপ পয়সা লাগছিল দিবি না Pero yang lagi ya. Oh, deh habun deh note. Oh, deh. Bye bye. Tuh, kata ini tadi dulu. Kultur gini, kamu kusir kota kusir. Tapi dah sesuatu ni dia ni kita ke. Jo, aji tak kota jintu kata. Aji di sekolah nada weh. মাইনে নাই কো গেছি খুড়ি মেয়ে রকনি চাইছে মেলা কাম নাই কি করো দেখতু দি ইমেল কি দেবনি বেনাম গে অল জিডি দি বড় হ্যাঁ দিনি বেলা গেবে নজান নাই কেনে তই বাপ্পা ও বেলে গ্রো সিধে রে চাই বে নরমাল হাই কি বে খাবি নাকি তই দিয়া পানি লসু পানি এনে খাই দিছ আগে ও বাবু আজি কেইটা ক্লাস করছিস 12:30টা 12:30টা কি বলেছে জি ম্যাম এ বহুত কিয়া যাই তই অলপ আরাম করকে যা রাতি মাংস আনি কি তো বহুত দিন নাই যা মই মাংস লইম যাই এতিয়া যা তই এতিয়া যাচোন ঠান্ডা তো লই দিয়া এদিকে ঠান্ডা পানী দিয়া যা তই আগা সদায় স্কুল গেলি ভাল লাগে গম পাইছ না এটা ডাঙৰ মানুহ বাবা দি বিঠি পেলি যা এই ড্ৰেছেছ খলে গা চা ধুকে যা মাইৰে ভাত বনাই দিছি যা আমরা রে যাও যা এই মেগি বনাইছিল কি অলপ চাবিছো যা মই মাংস লৈ যা বহুত দিন লগ পাই আছিলো কে তলত চাইকেল চলাই আছে তুমি সৰু পৰা তলতে চলা কি কৰো খবৰ ভাল ভাল এই আমাৰ পিলপিলা পঢ়াত কেনে পঢ়াত ভালেই আছিল ভাল ন ভাল হবাই লাগিব 2 টকা টিউচন দিছো তাৰ 1000 টকা তাৰ নাও গম পাইছি 3 মাহ স্কুলে যোৱা নাই কে 3 মাহ স্কুলে যোৱা নাই স্কুল যোৱা নাই নাই সদায় স্কুল যাইছে মই আপুনি বুলি বিশ্বাস কৰিম এই বিশ্বকৰ্মা শিকৈছো মই স্কুল যোৱা নাই কি আজি স্কুল গৈছি নাই যোৱা নাই আপুনি জানা নেকি স্কুলত এই গুণোৎসৱ আহিছে মই সদায় যাই আছো হয় নেকি কি যাৱাই নাই তাৰমানে কি আজি তো স্কুল গৈছিলা এই মই বিশ্বকৰ্মা শিকৈছো ৰব কি না আজি দিনটো ক'ত গেল কি স্কুল গৈছি ভাগাৰে ভাগাৰে সেই মই তাক মাংস নাই মাংস খাই স্কুলে যোৱা নাই স্কুলে যোৱা নাই এই হল
এই মাংসখিনি আপুনি নেক এই টাকা দি মই আজি ভাল কোপ দিম এটি সি আজি দিনটো ক'ত মৰিছিল আৰু 3 মাহ সি স্কুল যোৱা নাই এইটো ধেমালি কথা 3 মাহ যাও নাই আপুনি নকলি মই গমেই নাপালো হয় হে আপুনি নকলি মই গমেই নাপালো সি স্কুল যা বুলি কৈ পেলাই বাহিৰত খাটামাত থাকে পঢ়াত ভাল আছিলে পঢ়াত ভাল আছিল সংগই বেয়া কৰি পেলালা এই যাক মোৰ নাম মিটাৰ যাক মই যাই পেলাই কিবা এটা ব্যৱস্থা কৰোঁ যাক মাংসখিনি খাব যাওক আপোনাৰ এই ভাগু দেখি দেখি যাক এই পিপলে এই ঘূৰে চলি এইফালে আছোন আরে এটা ঠান্ডা আনছে ঠাণ্ডা গ'ল তো গৰম পানী গাত ঢালি উঠলো গৰম এইফালে হেডমাষ্টাৰৰ ক্লাছ পাইছিলোঁ তোৰা বোলে 3 মাহ স্কুল যোৱা নাই তুমি এনে ক'ত গৈছিলি এই তই ফচিটো কাজি তই ক'ত গৈছিলি কই 3 মাহ স্কুল যাবলৈ আৰু তই ঘৰৰ পৰা উলিয়াই দিম তোক নিশ্চয় চলি এটা পঢ়িব নালাগে ননচেন্স তই তোৰ দাদী কি হৈছে তই আৰু কি হ'ব চিলি পঢ়া শুনা নাই তোৰা মাষ্টাৰে নকৰি তই ক'লি যা তই উলিয়াই দিম যা ঘৰৰ পৰা যা ক'ত মৰা মৰগে অহাত চলি চালা এক মই চম্ভালিব নোৱাৰা হৈ গৈছোঁ ইয়াৰ নিচিনা চলি থকাত থাকি আমাৰ ঘৰত নাখাই ভাল এই দাদাকে এটা শুনি গুৱাহাটীত লৈ যাক এক মই চম্ভালিব নোৱাৰা হৈছোঁ আৰু হেল্ল' ডাঙৰ পাপা এই আমাৰ পিলপিলা যোৱাৰ নামে গৈছি গম পাইছে না সি বোলে 3 মাহ স্কুল যোৱা নাই এই মোক আজিহে গম পালোঁ মাষ্টাৰে কৈছি মোক তই আহিবি না কালি তাক লৈ যাবি দে কালি আহিবি দে তাক আজি মই ভাল কৈছোঁ উলিয়াই দিছোঁ ঘৰৰ পৰাই দে হ'ব দে চালা সৰু চলটোক পঢ়ে মই যিমান টকা পানী কৰি চলোঁ এই ঘৰটো বন্ধ পাৰিলোঁ হয় নাই মোৰ সপোন হৈ থাকিল আশা যিমান আশা কৰিছিলোঁ তাক লৈ কি তই পিলবিলাক বেছিকৈ মাৰিছে নেকি বেছিকৈ মানে সি মৰি গেলা হয় মোৰ মাৰত আজি তাতো জ্বৰ ফেৰছি জ্বৰ মৰি যাক কি তাৰ নিচে অল্লাবাদ্য চলি এটা পিল খাব দিছোঁ পিল খাব দিছে কি বাকী আজি হেচি হৈছে দিয়ান সভা দিয়ান কি হবা দিয়ে কি বুলি কয় ই শুনা মতে বোলে ভাল ফুটবল খেলুৱৈ তাত ফুটবল প্লেয়াৰে পাতি যাব কি ফুটবল পাতে কাণ ফাটি যাব নহয়, ফুটবল খেলে কোটি ডাঙৰ মানুহ হ'ব বেছি দেখা নাই সিমান আছে যাওঁ দিলে সোণাৰ পাতি লৈ লিয়া কিজানি আমাৰ এই ফুটবল খেলাত ভাল এটা প্লেয়াৰে হয় প্লেয়াৰ হয় মই এইগিলান ক'ব নোৱাৰোঁ সি পঢ়িব লাগিব পঢ়ি নপঢ়ে যদি ঘৰৰ পৰা ওলাই যাব লাগিব এটা কথা বাদ দিয়ান মই আৰু তই পঢ়ি কিনে ডাঙৰ মানুহ হৈছে মোৰ ভাল লাগছে গৌৰৱ কৰোঁ মোৰটো বাদ দিয়ে তাততো বাপ তাকতো ভাব ৰচিয়ান আৰু তই তাক যদি গুৱাহাটীত নিয়া না তই গুচি যা যা সেইগিলা চলিক মই নিমে নোৱাৰোঁ গুৱাহাটী যা মোৰ আবিৰ আগত বিলাক সন্মান চন্মান চেছ কৰি দিব যা তাক মই কিবা এটা কৰিব লাগিব মাই যদি আমার ঘৰত গালি পাৰি থাকে মই এনে পঢ়িব নোৱাৰো ফুটবল প্লেয়াৰ হ'ম বুলি ভাবিছিলোঁ সেই হ'ব নিদিলে মই মৰি যাওঁ এই ভিডিঅ'টো আমি মুক্তিকল্পৰ পৰা লিখিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এইটো মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকৰ সন্তানকেইটি পঢ়াৰ ওপৰতে খেল ধেমালিৰ সমানে আগবঢ়াই নিয়ক আৰু আমি এইটো কোৱা নাই যে পঢ়িব নালাগে পঢ়িব লাগে বাট বেছি প্ৰেছাৰ দিব নালাগে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো টিপি দিব হে থেংক ইউ